কিবা কব কি গম পাবা একোৱে নাই আমুলৰ হেৰিয়ে নাই এতিয়া তাৰমানে সুপাৰীৰ মাৰ্কেট নাই সুপাৰীৰ দাম কম পকা তামোলৰ কম বেপাৰ কৰি তাৰমানে সাধাৰণ মানুহ এতিয়া খাব এইটো কিবা কব हेलो हेलो नमस्कार सो मोटिवेशनल चलित সকলকে স্বাগতম জানাইছো আজি মোৰ সেকেন্ড ব্লগ আশা কৰো সকলে ভালে আছে আজি মই আপোনালোকক দেখুৱাম আমাৰ স্থানীয় এখন বজাৰলৈ লৈ যাম তো বজাৰখন কেনেকুৱা বস্তুৰ দাম কিমান মানে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো একলৈ চাই থাকিব আৰু এনজয় কৰক গতিকে পলক পলক মোৰ মানবিকটো পাৰছিল আমার বিছানার তলতে থাকে আপোনালোকে চাবে নেকি মানবিকটো কেবল আছে থাকে চাবে নেকি অনলি 2 টাকা ভাই গরিব মানুহ ভাই এনেকুৱাই আৰু টকা পকেটত থাকে লাখ টকাৰ সপোন দেখি লাভি জীবন তো বলম এফালে আহি গল আৰু এটা এমএলএ কিবা কব নাই দে মোৰ কব লগা মানে এৰ হাই আৰু নাই আৰু হাই মোৰ কথা কৈ কেমেৰাৰ সন্মুখত ওই লাজ কৰে মেৰে লাজুগা এই চেনেলটো সাবস্ক্রাইব কৰি দিব আমাৰ নতুন চেনেল হয় মানে বহি মানে সাবস্ক্রাইব চাই থাকিব ও এ টু জেড দেখাবলৈ চেষ্টা কৰিম ঠিক আছে বলক তো আমার বাসন্তীখন থৈ দিলো তো বলক ওইখানে মির্জা সান্দুকি যায় আরম্ভ কমলা কমলা গাড়ীবিলাক কি কিমান কে আধা কিলিত কিমান 50 টকা আশা থোৱা ভাল ন এটা তো কি আছে জাস্তি আছে মজাও নি করতে তিতলি মজা এটা খাবে তো দই গাখীৰ 80 টাকা দিয়া কোন আছে নেগলা 1 লিটাৰ ন 80 টকা হয় আৰু এইবিলাক কল কেলা এইবিলাক খাতি না কিমান কে আধা কেজি কিমান 200 200 টকা এটা মোরে সামনে আনছিলা না জানা বাবু মোরে না অরিজিনাল হয় না নহয় পয়সা দিরা চলাছে খাই চাচোন ব্ৰ কেনে অরিজিনাল লাগে হলো গরমতে লাগে হলো মা আবু খাইনা সাজা খাইছাও ঠিক আছে রাহিন দাদা এইবিলাক মাছ শুকান মাছ এইবিলাক গোটেই মাছ এইবিলাক বন্ধাকবি কেইটকা দাদা কেইটকা এইবিলাক 30 টকা এটাত কেইটা উঠিব কিলো দুটামান উঠিব না
এইবিলাক চব একে চব একে এইটো 20 টকা আৰু বিন দাদা কৰ ভাল খবৰ ভাল আৰু ভাল ক'ৰ হয় আপুনি বৰাইমাৰী তাতে বজাৰ কি বাৰে হয় তাতে বৃহস্পতিবাৰ এইবিলাক কেইটকা পেকেট 20 টকা পেকেট ল'লে 50 টকা হ'ব বেলেগ বেলেগ খাই ল'ব পাৰিম এইটো পানীপুৰি আছে এইটো পাঁচটা এক সেমি সেনেকা হ'ব না পানীপুৰি দৰে এইটো পানীপুৰি বনাই ভিতৰ পৰা বনাই ন পুৰা হেৰি ডাঙৰ হৈ বনাই ইয়া এইটো কি খেজুৰ কেইটকা এইটো লাগে ৰানিং কৰি থাকা না আপুনি এইটো আছে এইটো ডাঙৰ খেজুৰ 100 টকা 90 টকা 90 টকা গাইস আপোনালোকে খাওক শক্তিবাৰ আহিছে দে দা লাঠিয়া কল কেইটকা দা 80 টকা মান 80 টকা ধৰা এক আখাত 80 টকা 30 টকা লাঠিয়া কল খাওক আৰু কিমান দাম লাঠিয়া কলৰ মোৰ খালি লাঠিয়া কল না খালি তো ইয়াত তালে দামটো বেছি গেলি বেয়া কথা হয় টেষ্টি আছে হা কথা কল লাগা লাঠিয়া কল দাম দি আছে আইছো ভিডিও কৰি আছো কেটকা দা পোৱালি 300 মোটা পোৱালি 4300 খাও ঘৰে পোৱালি বহুত দাম জিলাপি দাদা জিলাপি পুৰা বনাই আছে গৰম গৰম মাছৰ বজাৰ গাহৰি মাংসৰ বজাৰ দেখি আছো একদম বিহত মাছ কি মাছ সামান কাপ ৰৌ মিকা কেজি কিমান 250 টকা এলা হল হল করে নহদিন মাংসৰ বজাৰ দেখি আছো লাগি ননচাল কেটকা দা 200 টকা কাটি আছে গাহৰি কেজি 350 যোনে গাহৰি ভাল পায় কমেণ্ট কৰিব আগলৈ গৈ থাকো চাই থাকিব দাদা ধুনীয়া কিমান হয় কেটকা হা কেটকা দুটা 10 টকা আৰু বিলাক তিনটাত 20 টকা এইটো হেৰি কি বুলি কয় এইটো পুৰা এইটো ডাঙৰ খুচুৰা নেকি আৰু এইটো স্কচ কেটকা 30 টকা এনেকুৱাই গাইছ ও বাঙিনা কেটকা সৰু সৰু বাঙিনা গাজৰ কেটকা দাদা কেজি 20 টকা আৰু গাজৰ কেজি 60 টকা আৰু ৰঙালাও জুই 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 ahora bro aha ahora no ahora দাম বস্তু বিৰাট দাম ইমানৰি 20 টাকা পোৱা থাকে ইমান দাম তামাম বুদ্ধিছে গাইস
দাদা মন মাৰি বহি আছে যে বিক্ৰী হোৱা নাই ইমান আজি ইমান বিক্ৰী হোৱা নাই দে বস্তুৰ দাম বাঢ়ছে ন কিমান বছৰ হ'ল দাদা 3 বছৰ নতুন চেনেল নতুন নামটো মতিভস্ম তাহলে নাই আৰু বজাৰ শেষ আমি এবাৰ আপোনালোকক কাপোৰ দোকান দেখাম কাপোৰ বজাৰ এবাৰ কি বগৰী নেকি বন বগৰী বিলাতী বগৰী কেইটকা 30 টকা আহিছে দে তোরা কিবা কব তামোল বজাৰ 5 টাকা হেৰি কৰি আকৌ হেৰি নাই বাবা কোন কিমান দাদা কোন 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 কিমান কোন 160 বহুত কম ন দং বাজাৰ সপাৰ বাজাৰ নাই না সপাৰ বাজাৰ নাই ক'ত পাই হেৰি তোমালোকে আমি এই ওচৰতে হয় দে কিবা কব কি কম বাবা একোৱে নাই আর আমুলৰ হেৰিয়ে নাই এতিয়া তাৰমানে সুপাৰীৰ মাৰ্কেট নাই সুপাৰীৰ দাম কম পকা তামোলৰ কম বেপাৰ কৰি তাৰমানে সাধাৰণ মানুহ এতিয়া খাব নাপাব এইখিনি কথা হৈছে যে তামোল বছৰ লৈ পেলাই 100 টাকা লাভ লয় এনে দাম আহা চান্স আছে না দাম আছে সুপাৰি কথা সুপাৰি যদি দাম হয় হে তামোলৰ দাম আৰু এই মাত্ৰ আৰু দাম দিছে ৰজা ৰাখিলে না দে এইবিলাক কাহৰ কাহি কেইটকা আহিলে দাম হয় কাহিলৈ দাম কেজি চিষ্টেম নেকি কিমান মান পৰে কেজি তোৰে মোটামুটি তোৰে নাই পৰি যাব ওজন লৈ 600 700 ওজন আহি বাটি এই বহুত আছে এইবিলাক কলহ এইবিলাক শৰাই বঢ়িয়া শৰাই দাদা বৰ ভাল না এইবিলাক কেইটকা চাৰ্টবিলাক জিন্স কেইটকা বিলাক জিন্স বিলাক কেইটকা ভাল চাই চাও দৰ্জনটোকে লম চাওচোন এবাৰ খুলি চাও বোলো 750 কম নহব 500 মান নাহিব 500 মান নাহিব ভালতো ন অলপ ভালতো জাঙিয়ে ল'ব যে জাঙিয়ে কি কোম্পাनी मैक्स मैक्स बढ़िया कंपनी मैक्स कौन है ये लोग कहां से आते हैं এটা কিবা কব আসকুছে নেগাই বজাৰ পাইলো দাদা ওর ভাল না কে টকা বিলাক 200 টাকা এই বজাৰ আছে দাদা মাতিব ইফালে ওর ভাল ব্যস্ত দাদা ভিডিও আলাইছি না
এইবিলাক বুঢ়িয়া বুঢ়িয়া আছে চাপ কিমান মান পৰিব মজা লাগছে মজা লাগছে সাজিব অলপ সাজিব না बड़ा हरामी हो बेटा মন মাৰি আছা যে কিবা ক'ব নেকি আহিছো ফাকুৱাৰ বজাৰ ইমান মানুহ নাই ভালে আছে কেনেকুৱা আজি খবৰ কেনেকুৱা আজি খবৰ ভালে আপোনালোকতো পোৱা নাই বজাৰখনৰ নাম লোহাৰঘাট বজাৰ দাদা ভালে আছে কাপোৰৰ দাম কেনে এইবিলাক বুজা বুজা লগা নাই না এতিয়া বিহু হে আহিব এইবিলাক আপোনাৰ আপোনাৰ সাইজ দেখিলো ৰ মাতিব হেল্ল' মাতিব ল আরে কাতের নকৰিবি এইফালে ভাই এই লগৰ হয় খবৰ আছে দে ভাই মই এটা চেনেল খুলছো নতুন সাবস্ক্রাইব করবি ভাই পুরা কিবা কব হ্যাঁ এখন কই পিয়ান কব দরকার নাই হ্যালো আপনি বাজারে গাইছি মো ভাই হা কোট বলে লোহার ঘাট এই ভাষা বর্তমান বঢ়িয়া বঢ়িয়া এবেলা হাঁহি আছে বাজাৰ বৰ্তমান বঢ়িয়া চলি আছে আৰু কিমান মানুহ দেখা পাইছা বোলে দুটা মানে এটা জাতি আছে ল'ৰা আৰু ছোৱালী আৰু কিবা বস্তু লবাইছে নে বিক্ৰী কৰি পাইছে আৰু ল'বা আহিছোঁ মনমান গাহৰি পোৱালি ললি ল'ব পৰা নাই বহুত দাম আজি বোধহয় এনেই যাব লাগিব বহুত দাম গাহৰি পোৱালি বহুত দাম ঘৰ ক'ত এতিয়া আমাৰ ঘৰ চাবে তুলসী নলবাৰী আপোনাৰ টেঙাখাল বাগান টেঙাখাল ঠিক আছে আহিছো যা কি হীৰা চাপৰা গাঁও কেনে আজি বিক্ৰী হা হা এইটো ইউটিউবত দিম কিমান দাম এইবিলাক কি মাছ হা হা আপোৱা কিমানকে আৰু এইবিলাক ৰংগুৰা 50 কিমান কি আছে এইবিলাক 250 কম আৰু এইটো কি বস্তু কলৰ খাৰ এনেকুৱাই পাবি দেখা পাবি মোবাইলত পাবি মোবাইলত মতি ভস্ম চেনেলটোৰ নাম মোবাইলতে যাব মোবাইলতে যাব মানুহ কম হয় দে এইবিলাক কি মাছ গাহৰি খোৱা মানুহ নাখায় ন আচ্ছা হিন্দল খুন্দিব পাৰি অকলে আহিছো চাহ খা মাত দিব অলপ
বৰ ভাল আৰু নামটো আপোনাৰ নাম হা হা এলে কি মিছিলা মাছ পোনা মাছ চাই ল'ব পাৰে পোনা মাছ গাখীৰ এইবিলাক কিমান কিমান আছে বাইদেউ কেইটকা 30 টকা এইবিলাক কচু কচু শাক কচু আৰু মাছ পুৰা মজা লাগে কচু আৰু মাছ খায় ন এতিয়া নামটো আপোনাৰ হা হা উপকাৰবা ক'ত থাকা আলবাৰী আমাৰ ওচৰৰে ক'ৰবাত মানে মোবাইলটো দিম দে ইউটিউবত দেখা পাবি দে আইছো বহুত গৰম গাইছ কিবা এটা খাই লওঁ আমি কিবা খাবলৈ আহিছো এতিয়া মানে বেলেগ খাই লৈ এতিয়া যাব ওলাইছো তো গাইজ ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভিডিঅ'টো এইখিনিলৈ চাই থকাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ নেক্সট ভিডিঅ'ত লগ পাম জয় অসম।